গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা উঠি আমাৰ টুকুটো খেলবা ধৰিছে তাৰ ফেভৰেট পুতলাৰ লগত। তাৰ পাছত এথেন মই ওলছো ভোট দিবা যাবা। আমাৰ টুকুটোক এৰি থৈ যাম, দেউতাৰ লগত থাকবা। দেউতাই আগতে ভোট দি আহিছে। এথেন মই বৌ এনেকৈ যে আহিছোঁ ভোট দিবা। তাৰ পাছত ৰাস্তাত দেখা পালে কেইটামান চলি খেলি আছে। মোৰ সৰু কালৰ কথা মনত পৰি গ'ল। তাৰ পাছত আৰু পুৰা বোকা চাৰিওফালে, তথাপিও আহিছোঁ আৰু ৰ'দটো দিলে ভাল লাগব। তাৰ পাছত এথেন আহি পালোঁ আমি ভিতৰত সোমালোঁ। অলপ ৰ'দ দিয়াহেন কৰছে। ইফালে পুৰা মানুহ একদম, মহিলাৰ ফালে বেছি মানুহ, মহিলা বেছি হৈছে কিজানি আজিকালি। তাৰ পাছত আৰু আমি এনেকৈ লাইন পাতিছোঁ, সেই তাতে ভোট দিয়ে। তাৰ পাছত আৰু এথেন আমি ভোট চোট দি ওলাই আহিলোঁ। এথেন আৰু ঘৰত যাব লাগে, ঘৰত যাওঁ। তাৰ পাছত এটা মানুহে ডিমা বেছি আছে, লোকেল ডিমা। সেইকাৰণে মায়ে তাৰে পৰা ডিমা কিনিল। হাৱা এতিয়া মোৰ কি অমলি আছে, পকা চলি নেকি? মই বুঢ়াই হ'লোঁ নেকি? তাৰ পাছত আৰু আমি আৰু ঘৰ পামেই আৰু মোটামুটি। হাৱাটো কি হে? পৰা পলো ভাই ভোট আহিব।